মই এতিয়া আপোনালোকক দেখাই আছোঁ যে কাইলৈ আচলতে জুবিন গাৰ্গৰ জন্মদিন উপলক্ষে মই আচলতে কি কৰিবলৈ গৈ আছোঁ। নমস্কাৰ, অন্য এটা ব্লগ ভিডিঅ'ৰ সৈতে মই বিকাশ আৰু আপোনালোকে চাবলৈ আৰম্ভ কৰিছে বিকাশ নিউ ব্লগছ। কাইলৈ যিহেতু আমাৰ মৰমৰ শিল্পী জুবিন গাৰ্গৰ জন্মদিন আৰু সেইবাবে মই এক ব্যতিক্ৰমী পদক্ষেপ এটা লৈছোঁ। আপোনালোকক কি লৈছোঁ আপোনালোকক অলপ পিছত মই আপোনালোকক কৈ আছোঁ। এতিয়া মই আছোঁ আপোনাৰ জেগাত ওলাই আহিলোঁ অথনি, আৰু আজি একেবাৰে আপোনাৰ আচলতে বজাৰ বেয়া, কিয়নো ওলাই আহিছিলোঁ আপোনাৰ প্ৰায় 9টা বজাতে ওলাই আহিছিলোঁ। 9টা বজাৰ পৰা এতিয়া বাজি গ'ল আপোনাৰ কি কয় 2:10, কিন্তু এতিয়ালৈকে যিকেইটা পইচা উঠিলে আপোনাক ক'বলৈও বেয়া লাগে। আজি সোমবাৰ, কিন্তু সোমবাৰে প্ৰায় বজাৰ বহুত ভাল থাকে, কিন্তু আজি কিয় এনেকুৱা হ'ল গম নাপাওঁ। আৰু কাইলৈ ব্যতিক্ৰমী পদক্ষেপ এটা মই হাতত লৈছোঁ। কি আপোনালোকক অলপ পিছত কৈ আছোঁ, আপোনালোকে ভিডিঅ'টো চাই লওক। কাইলৈ হৈছে আমাৰ মৰমৰ শিল্পী জুবিন গাৰ্গৰ জন্মদিন, আৰু সেই জুবিন গাৰ্গৰ আচলতে জন্মদিনটো সকলোৱে সৰুৱা মানুহে আপোনাৰ পাতিব, আৰু ময়ো কিবা এটা কৰিম, এটা ব্যতিক্ৰমী আপোনাৰ পদক্ষেপ হাতত ল'ম। আৰু কি কৰিম বাৰু অলপ পিছতে আপোনালোকে চালে নিশ্চয়কৈ গম পাব। কিন্তু মেইন কথাটো হ'ল যে আমি তেওঁক আচলতে কেনেকৈ মনত ৰাখিম, বা আমাৰ মাজৰ পৰা তেওঁ আচলতে কায়িকভাৱেহে আঁতৰি গৈছে, কিন্তু তেওঁ আমাৰ মাজত সদায়ে আমি জীয়াই ৰাখিব লাগিব। তেওঁৰ যিখিনি সৃষ্টিৰাজি সেইখিনি আমি সদায় জীয়াই ৰাখিব লাগিব, কাৰণ অসমখনক আচলতে জুবিন গাৰ্গে বহুত দি থৈ গ'ল, কিন্তু আমি এতিয়া জুবিন গাৰ্গক আচলতে কি দিম সেইটোহে কিন্তু মেইন কথা। আৰু এটা কথা কওঁ যে জুবিন গাৰ্গৰতো ন্যায়টো লাগিবই, সেইটো আৰু আমাৰ অসম চৰকাৰৰ ওপৰত বিশ্বাস আছে যে তেখেতক ন্যায় দিব, কিন্তু তেখেতক জীয়াই ৰখা সম্পূৰ্ণ দায়িত্ব আমাৰ যিখিনি নৱপ্ৰজন্ম আছে, আচলতে সেইখিনি মেইন আপোনাৰ দায়িত্বটো হ'ল যে আমি জুবিন গাৰ্গক আচলতে কেনেকৈ জীয়াই ৰাখিব পাৰোঁ, আমি কিন্তু তাৰ ওপৰতে আমি কাম কৰিব লাগিব। কাৰণ আচলতে তেখেতে বহুতখিনি ভাল কাম কৰি থৈ গ'ল অসমৰ কাৰণে, আৰু সেই কামখিনিক আমি সদায় জীয়াই ৰাখিব লাগিব। চ' কাইলৈ যিহেতু তেওঁ আপোনাৰ জন্মদিন, আপোনাৰ সমগ্ৰ অসমতে তেওঁ জন্মদিনটো উলহ মালহেৰে আপোনাৰ পালন কৰা হ'ব। আৰু আচলতে সকলোৱে তেওঁ জন্মদিনক লৈ এবাৰ বহুত আশা কৰিছিলে, কিন্তু তেওঁ আমাৰ মাজত যিহেতু নাই, তেওঁক আমি যিকোনো প্ৰকাৰে কিন্তু আমি জীয়াই ৰাখিব লাগিব। মই এতিয়া আপোনালোকক দেখাই আছোঁ যে কাইলৈ আচলতে জুবিন গাৰ্গৰ জন্মদিন উপলক্ষে মই আচলতে কি কৰিবলৈ গৈ আছোঁ। চাওক, মোৰ যিহেতু এখন অটো আছে, আৰু জুবিন গাৰ্গে আমাৰ নিচিনা সৰু সৰু মানুহবোৰক আপোনাৰ বহুত মৰম কৰিছিলে। অটো হেৰি হওক, অটোৱালা হওক, ঠেলাৱালা হওক, ইত্যাদি ইত্যাদি। আৰু ময়ো ভাবিছোঁ যদি কাইলৈ জুবিন গাৰ্গৰ জন্মদিন উপলক্ষে মই যদি ফ্ৰী ছাৰ্ভিচ এটা আগবঢ়াব পাৰোঁ, আচলতে কেনেকুৱা হ'ব। আৰু তাৰ কাৰণে আপোনাৰ এই আয়োজন চাওক, লিখি দিছোঁ জুবিন গাৰ্গৰ জন্মদিন উপলক্ষে বিকাশ ট্ৰেভেল এজেঞ্চিৰ বিনামূলীয়া যাত্ৰা সেৱা, আৰু একদম ধুনীয়াকৈ এখন ফটো আছে জুবিন দাৰ, আৰু তাত লিখিছোঁ দেৰগাঁৱৰ পৰা আপোনাৰ কোৰালগুৰিলৈ সময় দিছোঁ পুৱা 9 বজাৰ পৰা দিনৰ 1 বজালৈ, আৰু মোৰ এইটো তলত আপোনাৰ নাম্বাৰ আছে। চ' কেনেকুৱা হৈছে আপোনালোকে পদক্ষেপটো ক'ব, কমেণ্ট কৰি ক'ব। আৰু আপোনালোকে মোৰ ভিডিঅ' চাই কিন্তু কমেণ্ট নকৰে, কমেণ্ট কৰিব, কমেণ্ট কৰিলে মোৰ বহুত উৎসাহ পাওঁ ন। চ' কেনেকুৱা লাগিলে পদক্ষেপটো ক'ব, আৰু চাওঁ কাইলৈ কি হয়। আৰু জুবিন দাই আমাৰ কাৰণে ইমানখিনি দি থৈ গ'ল, আৰু আমি যদি এদিনৰ কাৰণেও যদি সেইখিনি কৰিব নোৱাৰোঁ, নিজকে বহুত দুখী দুখী যেন হেৰি হ'ব। সেইকাৰণে মই এইটো আপোনাৰ পদক্ষেপ হাতত লৈছোঁ। আপোনালোকে কেনেকুৱা লাগে চাই ক'ব।